ব্যৱহাৰিক জীৱনত মানুহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গদ্যৰ জৰিয়তেহে নিজৰ ভাৱৰ বিনিময় কৰে। নিজৰ ভাৱ চিন্তা আনৰ আগত গদ্য ৰীতিৰে প্ৰকাশ কৰা হয়। সেইকাৰণে ভাষা শিক্ষাৰ ক্ষেত্ৰত গদ্য শিক্ষাৰ স্থান আটাইতকৈ ওপৰত। ভাষা শিক্ষণৰ মূল উদ্দেশ্য হৈছে আনৰ কথ্য ৰীতি বুজা আৰু শুদ্ধ ৰীতিৰে নিজৰ মনৰ ভাৱ আনৰ আগত ব্যক্ত কৰা। গদ্য শিক্ষণৰ দ্বাৰা এই উদ্দেশ্যকে পূৰণ কৰা হয়। গদ্য শিক্ষাদানৰ উদ্দেশ্য হৈছে মূলতঃ দুই প্ৰকাৰৰ। ইয়াৰে প্ৰথমবিধ হৈছে সাধাৰণ উদ্দেশ্য আৰু দ্বিতীয়বিধ হৈছে বিশেষ উদ্দেশ্য। গদ্য শিক্ষাদানৰ সাধাৰণ উদ্দেশ্য ভালেকেইটা আছে। আজি মই তোমালোকক ইয়াৰে 10টাৰ বিষয়ে কৈ দিছোঁ। তোমালোকে নিজৰ নিজৰ বহীত লিখি লোৱা। প্ৰথম উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰা আৰু বিভিন্ন গদ্য ৰচনাৰ ৰীতি আয়ত্ত কৰি নিজৰ ভাষাত প্ৰকাশ কৰিবলৈ সক্ষম হোৱাত সহায় কৰা। দ্বিতীয়তে নিজে গদ্য পাঠ কৰি তাৰ অৰ্থ বুজা আৰু লেখকৰ ভাৱ অনুযায়ী বুজি নিজৰ ভাষাত প্ৰকাশ কৰিবলৈ শিকা। 3 নম্বৰ সাধাৰণ উদ্দেশ্যটো হৈছে গদ্য পাঠৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ কল্পনা শক্তি বৃদ্ধি কৰি ৰচনাত্মক প্ৰবৃত্তিক উৎসাহ জন্মোৱা। চতুৰ্থতে অৰ্থব্যঞ্জকভাৱে শব্দৰ ব্যৱহাৰ কৰি উপযুক্তভাৱে বিভিন্ন ধৰণৰ বাক্য গঠন কৰাত সমৰ্থ হোৱা, যাতে কথা কওঁতে ভাৱ আৰু ভাষাৰ মধুৰ মিলন ঘটে। পঞ্চমত আমি ক'ব পাৰোঁ ছাত্ৰ ছাত্ৰীয়ে ভাৱ আৰু ভাষাৰে আনন্দ লাভ কৰি বয়স উপযোগী অন্যান্য পাঠ পঢ়িবলৈ আগ্ৰহ জন্মোৱা। 6 নম্বৰ সাধাৰণ উদ্দেশ্যটো হৈছে পাঠত থকা শব্দালংকাৰ আৰু অർത്থালংকাৰ ভালদৰে যাতে বুজি ল'ব পাৰে। 7ম সাধাৰণ উদ্দেশ্যটো হৈছে নিয়মিত আৰু উপযুক্ত গতি প্ৰবাহত যাতে কথা ক'ব পৰা হয়। 8 নম্বৰ ছাত্ৰ ছাত্ৰীৰ অন্তৰত লুকাই থকা সৃজনাত্মক প্ৰতিভাৰ দ্বাৰ উন্মোচন কৰি সাহিত্য সৃষ্টিত প্ৰেৰণা যোগোৱা। 9 নম্বৰ শ্ৰোতাৰ আগত সাৱলীল ভাষাৰে মনোগ্ৰাহীকৈ কথা ক'ব পৰা আৱশ্যকীয় গুণসমূহ আয়ত্ত কৰা। আৰু 10 নম্বৰটো হৈছে উচ্চ ভাৱাপন্ন গদ্য পাঠ কৰি সাহিত্য সৌন্দৰ্য উপভোগ কৰিবলৈ শিকা আৰু নৈতিক চৰিত্ৰ গঢ়ি তোলা। গদ্য শিক্ষাদানৰ জৰিয়তে কিছুমান বিশেষ উদ্দেশ্য পূৰণ কৰা হয়। জ্ঞানত এইকেইটা বিশেষ উদ্দেশ্য সাধিত হয়। ছাত্ৰ ছাত্ৰীক গদ্য পাঠৰ সূত্ৰ কাহিনী বিৱৰণ আদি সোঁৱৰণ কৰাত জ্ঞান আয়ত্ত কৰাত সহায় কৰা। দ্বিতীয়তে বাস্তৱ অভিজ্ঞতাৰ সহায়ত সূত্ৰ লক্ষণ বিভাগ বৰ্ণনা আদি চিনাক্তকৰণৰ জ্ঞান লাভত সহায় কৰা। বোধত সাধিত হোৱা বিশেষ উদ্দেশ্যকেইটা হৈছে গদ্য পাঠৰ ভাৱ বৰ্ণনাৰ সূত্ৰাদিৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য দেখুৱাব পৰা পাৰ্গতালি লাভ কৰাত সহায় কৰা। নিজস্ব ভাৱ আৰু চিন্তাৰে বিভিন্ন উদাহৰণ বৰ্ণনা আদি যুক্তিৰে বিচাৰ কৰিব পৰা যোগ্যতা অৰ্জন কৰা। কেন্দ্ৰস্থ ভাৱ আৰু উপভাৱসমূহৰ মাজত থকা যোগসূত্ৰ বুজি প্ৰকাশ কৰিব পৰা। বিভিন্ন ধ্বনি আৰু কথা কোৱা সুৰৰ পাৰ্থক্যবোৰ বুজি শুদ্ধভাৱে প্ৰয়োগৰ ক্ষমতা আয়ত্ত কৰা। গল্প প্ৰবন্ধ কাহিনী নাটক আদি পঢ়ি গঠনমূলক পৰ্যালোচনা কৰিব পৰা গুণ লাভ কৰা। প্ৰয়োগত সাধিত হোৱা বিশেষ উদ্দেশ্যকেইটা হৈছে গদ্য পাঠৰ ভাৱ আৰু বিভিন্ন প্ৰকাৰ প্ৰকাশৰ মাজত সম্পৰ্ক সূচাই দেখুৱাব পৰা গুণ আয়ত্ত কৰা। নতুন আৰু কঠিন শব্দ বাক্যত প্ৰয়োগ কৰিবলৈ শিকা। ৰস ছন্দ ধ্বনি উপমা আদি প্ৰয়োগ সম্পৰ্কে সম্যক ধাৰণা লাভ কৰা। ৰুচিত গদ্য শিক্ষাদানৰ জৰিয়তে সাধিত হোৱা বিশেষ উদ্দেশ্য হৈছে
বিভিন্ন গদ্য সাহিত্য পঢ়িবলৈ ছাত্ৰ ছাত্ৰীক ৰুচি বা আগ্ৰহ জন্মোৱা সাহিত্য চোৰাত আৰু আলোচনা চক্ৰত জড়িত থাকি সক্ৰিয় অংশগ্ৰহণ কৰাত প্ৰেৰণা জগোৱা নাটকৰ অভিনয় আদিৰ প্ৰতি ৰুচিবোধ জন্মোৱা গদ্য পাঠদানৰ জৰিয়তে কৌশলত এইকেইটা বিশেষ উদ্দেশ্য সাধিত হয় জ্যোতি ছন্দ বিৰাম আদিৰ প্ৰতি লক্ষ্য ৰাখি গদ্য পাঠৰ কৌশল শিকা সৰব আৰু নীৰৱ পঠনৰ কৌশল আয়ত্ত কৰি মাতৃভাষা শিকা শুদ্ধ উচ্চাৰণ সহ স্পষ্ট আৰু শ্ৰুতিমধুৰকৈ পঢ়িব পৰা গুণসমূহ আয়ত্ত কৰা ভাৱ আৰু চিন্তাসমূহ ধুনীয়া আৰু স্পষ্ট হাতৰ আখৰ লিখাৰ কৌশলসমূহ ভালদৰে আয়ত্ত কৰা গদ্য শিক্ষণৰ জৰিয়তে মনোভাৱত এইকেইটা বিশেষ উদ্দেশ্য সাধিত হয় ছাত্ৰ ছাত্ৰীৰ মনত জাতীয় চেতনা আৰু স্বদেশ অনুৰাগ জগাই তোলা জাতীয় বীৰৰ আদৰ্শত দেশপ্ৰেমৰ মনোভাৱ গঢ়ি তোলা প্ৰথিতযশা সাহিত্যিকসকলৰ লগত ছাত্ৰ ছাত্ৰীৰ চা-চিনাকি কৰি দিয়া আৰু সেইসকলৰ লিখনি প্ৰশংসা কৰাৰ মনোভাৱ গঢ়ি তোলা সামাজিক সংস্কাৰ আদি গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তোলা সমাজৰ উজ্জ্বল দিশটোৰ প্ৰতি সচেতন মনোভাৱ জগাই তোলা ভাষা সাহিত্যৰ চৰ্চাত আত্মনিয়োগ কৰি দেশৰ তথা সমাজৰ সাংস্কৃতিক জীৱন সুস্থ কৰিবলৈ বিচৰা গদ্য শিক্ষাদানৰ এইখিনিয়ে হৈছে সাধাৰণ আৰু বিশেষ উদ্দেশ্য